পয়গম্বৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ অন্তিম ভাষণ আৰু মহাপ্ৰয়াণ। হুজুৰে পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জীৱনৰ অন্তিম সময়ত আৰাফাৰ ময়দানত দিয়া অন্তিম হজৰ অন্তিম ভাষণটো 10 হিজৰীৰ 26 জিলকাত তাৰিখ শনিবাৰে হুজুৰে পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে নিজৰ বিবিসকল আৰু লক্ষাধিক অনুচৰসকলক লৈ মক্কাভিমুখে যাত্ৰা কৰে। মদিনাৰ পৰা 6 মাইল দূৰত অৱস্থিত জুল হুলাইফা নামৰ ঠাইত ৰাতি যাপন কৰি 25 জিলকত তাৰিখে সিদিনাখনে ৰবিবাৰ আছিল, গা পা ধুই 2 ৰাকাত নামাজ আদায় কৰি এহৰাম বান্ধে। ইয়াৰ পিছত কাছৱা নামৰ উটটোত আৰোহণ কৰি তলবিয়াহ লাব্বাইক আল্লাহুম্মা লাব্বাইক লাব্বাইক লা শাৰীকা লাকা লাব্বাইক ইন্নাল হামদা ওয়ান নি'মাতা লাকা ওয়াল মুলক লা শাৰীকা লাক পাঠ কৰি অগ্ৰসৰ হয়। 4 জিলহজ তাৰিখ ৰবিবাৰে ৰাতিপুৱা হুজুৰে পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মক্কাত গৈ উপস্থিত হয়। চহৰৰ প্ৰৱেশদ্বাৰ গৈ পাই কাবা শৰীফ দৃষ্ট হোৱা মাত্ৰকে তেওঁ সংগীসকলৰ সৈতে দুহাত উঠাই প্ৰাণ ভৰি দোৱা কৰে। ইয়াৰ পিছত 7 বাৰ কাবাগৃহ তৱাফ প্ৰদক্ষিণ কৰাৰ অন্তত ওচৰতে অৱস্থিত মকামে ইব্ৰাহিমত 2 ৰাকাত নামাজ আদায় কৰে। পুনৰ চাফা মাৰুৱা পাহাৰদ্বয়ত চাই কৰি আকৌ হাত তুলি দোৱা কৰে, আল্লাহ ব্যতীত কোনো উপাস্য নাই, আল্লাহ ব্যতীত কোনো উপাস্য নাই, তেওঁ অদ্বিতীয়, তেওঁৰ অংগীকাৰ পূৰ্ণ কৰিলে, তেওঁৰ বান্দাক সহায় কৰিলে আৰু শত্ৰু সম্প্ৰদায় এটাক বিধ্বস্ত কৰিলে। 8 জিলহজ তাৰিখ বৃহস্পতিবাৰে হুজুৰে পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সমগ্ৰ সংগীসহ মদিনাত অৱস্থান কৰে। 9 জিলহজ শুক্ৰবাৰে ফজৰৰ নামাজৰ শেষত আৰফা ময়দানলৈ আহে আৰু তাত দ্বিপ্ৰহৰৰ পিছত কাছৱা নামৰ উটটোৰ ওপৰত আৰোহণ কৰি জীৱনৰ অন্তিম কালৰ অন্তিম হজৰ ঐতিহাসিক অন্তিম ভাষণটো দিয়ে। পাহাৰৰ যিখিনি ঠাইত তেওঁ ভাষণ প্ৰদান কৰিছিল তাত পিছলৈ এটা স্তম্ভ স্থাপন কৰা হয়, যি আজিও জবলে ৰহমত নামে প্ৰসিদ্ধ। ঐতিহাসিক ভাষণটোৰ তৰ্জমা। সমগ্ৰ প্ৰশংসা একমাত্ৰ আল্লাহ পাকৰ। আমি তেওঁৰ ওচৰতেই তৌবাহ কৰোঁ আৰু তেওঁৰ ওচৰতেই নিজৰ নফছ বা আত্মাৰ অকল্যাণ আৰু আমাৰ যাৱতীয় অসৎ কৰ্মবোৰৰ অপকাৰিতাৰ পৰা মুক্তি পোৱাৰ প্ৰাৰ্থনা কৰোঁ। আল্লাহে যাক হিদায়ত কৰে তাক কোনোৱেই পথভ্ৰষ্ট কৰিব নোৱাৰে আৰু যাক পথভ্ৰষ্ট কৰে তাৰ হিদায়তকাৰী কোনো নাই। মই সাক্ষী দিওঁ যে আল্লাহক বাহিৰে আৰু কোনো উপাস্য নাই, তেওঁ একক অদ্বিতীয়, তেওঁৰ কোনো সমতুল্য নাই। মই আৰু সাক্ষী দিওঁ মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আল্লাহৰ বান্দা আৰু ৰসুল। আল্লাহৰ বান্দাসকল, আল্লাহৰ ইবাদত আৰু আনুগত্য কৰাৰ উপদেশ আৰু নিৰ্দেশ মই তোমালোকক প্ৰদান কৰিছোঁ। লগতে সদুপদেশৰ দ্বাৰা মোৰ বক্তব্য আৰম্ভ কৰিছোঁ। মই যি কৈছোঁ মনোযোগ দি শুনা। আজি মই বিস্তাৰিত বৰ্ণনা কৰিম। নাজানো এই বছৰৰ পিছত কোনোবা দিনা তোমালোকৰ লগত একত্ৰিত হ'ব পাৰোঁ নে নোৱাৰোঁ। জনসাধাৰণ, আজিৰ হজৰ এই দিৱস যিমান মহান, জিলহজৰ এই মাহ যিমান মহামণ্ডিত, মক্কাৰ এই হাৰাম নগৰী যিমান পুত পবিত্ৰ, তোমাসবৰ প্ৰভুৰ সতে মিলিত সময় তথা কিয়ামত পৰ্যন্ত প্ৰত্যেকজন মুছলমানৰ প্ৰতিটোপাল ৰক্ত আৰু ধন সম্পদ যিমানেই পবিত্ৰ সিমানেই মহিমান্বিত। অচিৰেই তোমাসবৰ প্ৰভুৰ দৰবাৰত উপনীত হ'বা। তেতিয়া তেওঁ তোমাসবৰ কাৰ্যকলাপ সম্পৰ্কে প্ৰশ্ন কৰিব। চোৱা, যাৰ ওচৰতেই অন্য কাৰোবাৰ আমানত আছে সেয়া নিশ্চয় তাৰ মালিকৰ ওচৰত ঘূৰাই দিব লাগিব। চোৱা, জাহিলিয়ত বা মূৰ্খতাৰ যুগৰ সৰ্বপ্ৰকাৰ সুদ আজিৰ পৰা বৰ্জিত। অৱশ্যে তোমালোকৰ প্ৰকৃত টকা তোমালোকৰেই প্ৰাপ্য। তোমালোকে কাৰো ওপৰত জুলুম নকৰিবা। তোমালোকৰ ওপৰতো জুলুম অত্যাচাৰ নহয়। আল্লাহৰ সিদ্ধান্ত, সুদ নচলিব। সৰ্বপ্ৰথম মই মোৰ খুৰা আব্দুল মুত্তালিবৰ পুত্ৰ আব্বাছৰ সুদ বাতিল কৰিছোঁ। ইচ্ছাকৃতভাৱে কাৰোবাক হত্যা কৰাৰ শাস্তি হ'ল মৃত্যুদণ্ড, অৰ্থাৎ
হত্যাৰ সলনি হত্যা। যদি লাঠি বা শিলাবৰ্ষণৰ আঘাতৰ ফলত মৃত্যু হয় তেনেহ'লে তাৰ ক্ষতিপূৰণ স্বৰূপ 100টা উট জৰিমনা হিচাপে দিব লাগিব। ইয়াতকৈ বেছি আদায় কৰাও হ'ব জাহিলিয়ত অৰ্থাৎ মূৰ্খতাৰ কাৰ্য। শ্ৰদ্ধেয় জনসাধাৰণ, শয়তান এই ভাবি নিৰাশ হৈছে যে তোমালোকৰ এই দেশত সি আৰু কোনোদিন পূজা নাপাব। সেয়ে ইয়াকে ভাবি সি সন্তুষ্ট যে অন্যান্য ক্ষেত্ৰসমূহ যাক তোমালোকে সাধাৰণ বুলি ভাবা তাতেতো তাৰ তাবেদাৰী বা অনুসৰণ হ'ব। গতিকে দিন সম্পৰ্কে তোমালোক তাৰ ষড়যন্ত্ৰৰ ক্ষেত্ৰত সতৰ্ক থাকিবা। চোৱা, নাৰী সম্পৰ্কে আল্লাহক ভয় কৰা, কিয়নো আল্লাহৰ আমানতত তোমালোকে তেওঁলোকক গ্ৰহণ কৰিছা আৰু আল্লাহৰ কলিমাৰ দ্বাৰাই সিহঁতৰ দেহ সম্ভোগ তোমালোকৰ বাবে হালাল কৰা হৈছে। সিহঁতৰ ওপৰত তোমালোকৰ যেনেকৈ হক আছে একেদৰে তোমালোকৰ ওপৰতো সিহঁতৰ হক আছে। সিহঁতৰ ওপৰত তোমালোকৰ হক হ'ল পৰপুৰুষৰ দ্বাৰা সিহঁতে তোমালোকৰ শয্যা নষ্ট নকৰিব। তোমালোকৰ অনুমতি ব্যতীত তোমালোকৰ অবাঞ্ছিত ব্যক্তিজনক বা ব্যক্তিসকলক তোমালোকৰ ঘৰত প্ৰৱেশ কৰিবলৈ নিদিব আৰু ব্যভিচাৰত লিপ্ত নহ'ব। যদি সিহঁতে সিহঁতৰ এনেধৰণৰ অবাধ্যতামূলক আচৰণৰ পৰা নিবৃত থাকে আৰু তোমালোকৰ আনুগত্য মানি চলে তেনেহ'লে যৌথভাৱে সিহঁতৰ ভৰণ পোষণ কৰা আৰু কাপোৰ কানি দিয়া। তোমালোকৰ হাতত আনকি সিহঁতৰ সৈতে ভাল ব্যৱহাৰ কৰিবা, সিহঁতৰ মংগল কামনা কৰিবা। মই কি তোমালোকক সমস্ত কথা পৌঁছাই দিয়া নাই? মই কি তোমালোকক সমস্ত কথা পৌঁছাই দিয়া নাইনে? সেই সময়ত সমবেত জনতাই সমস্বৰে এই প্ৰশ্নৰ উত্তৰত ক'লে, নিশ্চয় হে আল্লাহৰ ৰচুল, আপুনি আপোনাৰ দায়িত্ব সঠিকভাৱে পালন কৰিছে। আৰু তোমালোকৰ দাসদাসীসকলক নিসহায় নিৰাশ্ৰয় সাৱধান, সিহঁতক নিৰ্যাতন নিদিবা, সিহঁতৰ মনত কষ্ট নিদিবা। শুনি ৰাখা, ইছলামৰ আদেশ, তোমালোকে যি খাবা দাসদাসীসকলকো তাকেই খুৱাব লাগিব, তোমালোকে যি পিন্ধা সিহঁতকো তাকেই পিন্ধাব লাগিব, কোনো ধৰণৰ তাৰতম্য কৰিব নোৱাৰিবা। হে জনসাধাৰণ, তোমালোকে মোৰ কথা শুনা আৰু বুজিবলৈ চেষ্টা কৰা। জানি ৰখা, নিঃসন্দেহে এজন মুছলমান অন্য এজন মুছলমানৰ ভাই আৰু দুনিয়াৰ সকলো মুছলমান মিলি এক অবিচ্ছেদ্য ভাতৃ সমাজ। এক ভাতৃৰ বাবে আন ভাতৃৰ কেৱল সেই বস্তুই হালাল যি তেওঁ সন্তুষ্টিৰ সৈতে প্ৰদান কৰে। সাৱধান, কাকো অত্যাচাৰ নকৰিবা। হে জনসাধাৰণ, মই কি মোৰ পয়গাম মানৱ সমাজৰ ওচৰত পৌঁছাই দিছোনে? সমবেত জনতাই সমস্বৰে কৈ উঠিল, জি হাঁ, আপুনি সঠিকভাৱে পৌঁছাইছে। হে আল্লাহ, তুমি সাক্ষী থাকা। চোৱা, ধাৰ নিশ্চয় পৰিশোধ কৰিব লাগিব, উপহাৰৰ বদলা দিব লাগিব, ঋণ পৰিশোধ কৰিব লাগিব, জামিনৰ ক্ষতি ভৰিবলৈ বাধ্য থাকিব লাগিব, জামিনৰ ক্ষতি ভৰিবলৈ বাধ্য থাকিব লাগিব। চাৰিটা কথা তোমালোকে বিশেষভাৱে মনত ৰাখিবা। শিৰিক নকৰিবা, অন্যায় আৰু বেআইনীভাৱে কাকো হত্যা নকৰিবা, চুৰি নকৰিবা আৰু ব্যভিচাৰত লিপ্ত নহবা। চোৱা, মোৰ পিছত তোমালোক যেন পথহাৰা নোহোৱা, কাজিয়া ফচাদত লিপ্ত নহবা, এজনে আনজনৰ প্ৰাণ বধ নকৰিবা। জনসাধাৰণ, মোৰ কথা মনোযোগ দি শুনা আৰু বুজাৰ চেষ্টা কৰা। মোৰ পয়গাম সমানভাৱে মই তোমালোকৰ ওচৰত পৌঁছাই দিছোঁ আৰু মই তোমালোকৰ ওচৰত এনে বস্তু ৰাখি থৈ গৈছোঁ যাক মজবুতকৈ ধৰিলে কেতিয়াও তোমালোক পথভ্ৰষ্ট নহবা। সেয়া হ'ল আল্লাহৰ কিতাপ আৰু ৰচুলৰ আদৰ্শ। মই মোৰ পয়গাম পৌঁছাই দিছোনে? সমবেত জনতাই সমস্বৰে ক'লে, জি হাঁ, আপুনি পৌঁছাই দিছে। হে আল্লাহ, তুমি সাক্ষী থাকা। জনসাধাৰণ, তোমালোকৰ আল্লাহ এক, তোমালোকৰ পিতৃ এক আদমৰ পৰাই তোমালোক সকলোৰে উৎপত্তি আৰু আদমৰ সৃষ্টি মাটিৰ পৰা। নিঃসন্দেহে তোমালোকৰ ভিতৰত তাকোৱা পৰহেজগাৰীৰ যি অগ্ৰগতি হ'ব আল্লাহৰ ওচৰত তাৰ মৰ্যাদা সৰ্বাধিক। আনকি জাতি, বৰ্ণ, ভাষাৰ ভিত্তিত কোনো
অনা আৰবীৰ ওপৰত আৰবীৰ বা কোনো আৰবীৰ ওপৰত অনা আৰবীৰ প্ৰাধান্য নাই, কিন্তু সদা ভীৰুতাৰ পাৰ্থক্য অনুসাৰে এই পাৰ্থক্য হ'ব পাৰে। আল্লাহ পাকে উত্তৰাধিকাৰীসকলৰ বাবে প্ৰত্যেকৰ অংশই সুনিৰ্দিষ্ট কৰি দিছে। পৰিত্যক্ত সম্পদৰ ভাগ সেই অনুসাৰেই হ'ব। কাৰো পৰিত্যক্ত সম্পদৰ 1/3 বেছিৰ ক্ষেত্ৰত মৈগিতৰ অচিয়ত বৈধ নহ'ব। সন্তান যাৰ বিচনাত জন্মগ্ৰহণ কৰিব তেওঁৰেই হ'ব, আৰু ব্যভিচাৰীৰ শাস্তি হৈছে শিলাবৰ্ষণেৰে মৃত্যুদণ্ড। যি ব্যক্তিয়ে নিজৰ পিতৃক এৰি অন্যৰ সৈতে নৈতিক সম্বন্ধ দাবী কৰে আৰু যি দাসে নিজৰ প্ৰভু এৰি অইন প্ৰভু স্বীকাৰ কৰে, সিহঁতৰ প্ৰতি আল্লাহৰ ফিৰিস্তাসকল আৰু সমগ্ৰ মানৱ জাতিৰ অভিশাপ বৰ্ষিত হয়। কিয়ামতৰ দিনা তেনে ব্যক্তিৰ ফালৰ পৰা কোনো বস্তুই গ্ৰহণ কৰা নহ'ব। শুনা, হাউজে কৌচৰত মই তোমালোকৰ সকলোতকৈ আগত থাকিম, তোমালোকক লক্ষ্য কৰিম, সকলো জাতিৰ ভিতৰত মোৰ উম্মতৰ সংখ্যা সকলোতকৈ অধিক বুলি মই গৌৰৱবোধ কৰিম। সাৱধান, তোমালোকে মোৰ মুখ কলা নকৰিবা। তোমালোকে মোক দেখিছা আৰু মোৰ কথা শুনিছা। মোৰ মৃত্যুৰ পিছত তোমালোকক মোৰ কথা, মোৰ আচৰণ আৰু মোৰ নিৰ্দেশ সম্বন্ধে প্ৰশ্ন কৰা হ'ব। যি ব্যক্তিয়ে মোৰ ওপৰত মিথ্যা আৰোপ কৰিব তাৰ স্থান জাহান্নামত হ'ব। কিয়ামতৰ দিনা মোৰ সম্পৰ্কে তোমালোকক সুধিলে তোমালোকে কি উত্তৰ দিবা কোৱাচোন? সমবেত জনতাই উত্তৰত কৈ উঠিল, আমি সাক্ষী দিম আপুনি ৰচুল হিচাপে আপোনাৰ দায়িত্ব সঠিকভাৱে পালন কৰিছে, উম্মতক সকলো বিষয়ত উপদেশ দিছে, সত্যৰ সন্মুখৰ পৰা সকলো প্ৰকাৰৰ পৰ্দা অপসাৰিত কৰি সত্যক আলোকৰ দৰে উজ্জ্বল কৰি তুলি ধৰিছে, আল্লাহৰ আমানত সম্পূৰ্ণকৈ বুজাই দিছে। যিসকল ইয়াত উপস্থিত আছা তোমালোকে অনুপস্থিতসকলক মোৰ বাণী পৌঁছাই দিবা। যিসকলে পিছত শুনে তেওঁলোকেও হয়তো ভালভাৱে মনত ৰাখিব পাৰে। হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে নিজৰ হাতৰ তৰ্জনী আঙুলি ওপৰলৈ উঠাই 3বাৰ ক'লে, হে আল্লাহ তুমি সাক্ষী থাকা, হে আল্লাহ তুমি সাক্ষী থাকা, হে আল্লাহ তুমি সাক্ষী থাকা। লক্ষ্য কৰা, মোৰ পিছত আৰু কোনো নবী নাই, তোমালোকৰ পিছত আৰু কোনো উম্মতো নহ'ব। গতিকে তোমালোক যিসকল উপস্থিত আছা তেওঁলোকে অনুপস্থিতসকলক মোৰ কথা পৌঁছাই দিবা। কেতিয়াবা কেতিয়াবা শ্ৰোতায়েই প্ৰচাৰক আৰু বক্তাতকৈ অধিক জ্ঞানী হয়। ভাষণ শেষ কৰি তেওঁ জনতাৰ পিনে লক্ষ্য কৰি গম্ভীৰ আৰু কৰুণ কণ্ঠে ক'লে, বিদায়, আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু। লক্ষাধিক জনতাৰ সুবিধাৰ্থে এই ঐতিহাসিক ভাষণৰ প্ৰত্যেকটো বাণী হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈ খন্তেক ৰৈ দিছিল আৰু পাহাৰৰ কাষৰ ওখ ঠাইত থিয় হৈ হজৰত ৰাবিয়া ইবনে উমাইয়া ৰাদিয়াল্লাহু তাআলা আনহুৱে উচ্চস্বৰে আবৃত্তি কৰি সমবেত জনতাক শুনাই দিছিল। এই বিদায়ী ভাষণ অন্ত পৰাৰ লগে লগেই আল্লাহ পাকৰ শেষ ওহী নাজিল হয়, হে মুহাম্মদ, আজি মই তোমাৰ দিন সম্পূৰ্ণ কৰিলোঁ আৰু তোমাৰ ওপৰত মোৰ নিয়ামত সম্পূৰ্ণ কৰি দিলোঁ আৰু ইছলামক তোমাৰ ধৰ্ম বুলি মনোনীত কৰিলোঁ। কোৰাণ সূৰা নম্বৰ 5 আয়াত নম্বৰ 3। আলিয়াউমা আকমালতু লাকুম দীনাকুম আকমামতু আলাইকুম নি'মাতি ওয়া রাদিতু লাকুমুল ইসলাম দীনা। এই ওহী শুনা মাত্ৰকে হযরত আবু বকর সিদ্দিক রাদিয়াল্লাহু তাআলা আনহু কান্দি উঠে। একমাত্ৰ তেওঁই হয়তো বুজিব পাৰিছিল যে নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ইহজগতৰ কৰ্তব্য শেষ আৰু তেওঁৰ পাৰ্থিৱ জীৱনৰ শেষ দিন আহিছে। হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ভাষণৰ শেষত জোহৰ আৰু আছাৰৰ নামাজ আদায় কৰি কিবলা মুখ হৈ দোৱা কৰে। সূৰ্যাস্তৰ আগতে তাৰ পৰা মুজদালিফালৈ গৈ মাগৰিব আৰু ইশাৰ নামাজ আদায় কৰি ৰাতি অৱস্থান গ্ৰহণ কৰে। পিছৰ দিনা 10 জিলহজ তাৰিখে মুজদালিফাৰ পৰা মিনালৈ গৈ জমৰাতত 7টাকৈ প্ৰস্তৰ নিক্ষেপ কৰি 100টা উট কুৰবানী কৰাৰ পিছত মূৰ ঘূৰাই। ইয়াৰ পিছত মক্কালৈ আহি কাবাগৃহ তৱাফ কৰি জমজমৰ পানী পশ্চিম ফালে মুখ কৰি পান কৰে। পুনৰ মিনালৈ গৈ জোহৰৰ নামাজ আদায় কৰে আৰু 12 জিলহজ তাৰিখ পৰ্যন্ত মিনাত অৱস্থান গ্ৰহণ কৰে। তাত প্ৰত্যেক দিনে দ্বিপ্ৰহৰৰ পিছত জমৰাত্ৰয়ত শিলাবৰ্ষণ কৰে। 13 জিলহজ তাৰিখে তেওঁ মক্কালৈ গৈ পুনৰ কাবাগৃহ তৱাফ কৰি ফজৰৰ নামাজ আদায় কৰে। ইয়াৰ পিছত তেওঁ সংগীসকলক লৈ মদিনাভিমুখে প্ৰত্যাগমন কৰে। ইতিহাসত নবীৰ এই হজ বিদায়ী হজ হিচাপে প্ৰসিদ্ধ। এই হজ সম্পন্ন কৰাৰ পিছত তেওঁ আৰু 3 মাহ জীৱিত আছিল। একাদশ হিজৰীৰ 19 চফৰ তাৰিখ
বুধবাৰে ৰাতি তেওঁ অসুস্থ হৈ পৰে। সেইদিনা তেওঁ হজৰত মাইমুনাৰ ঘৰত আছিল। 5 দিনৰ পিছত তেওঁ নিজৰ বিবিসকলৰ সৰ্বসন্মতিক্ৰমে হজৰত আয়েছাৰ ঘৰত থাকিবলৈ লৈ সেই অসুস্থ অৱস্থাটো তেওঁ মছজিদলৈ গৈ নামাজত ইমামতি কৰিছিল। কিন্তু অসুখ বৃদ্ধি পোৱাৰ বাবে সেইদিনাৰ মগৰিব পৰ্যন্ত তেওঁ নমাজ পঢ়াই তেখেতৰ থিয় হ'বলৈ শক্তি নাছিল। শৰীৰত প্ৰবল জ্বৰ, মূৰৰ বিষ তীব্ৰ। সেইদিনাৰ ইশাৰ নামাজ হজৰত ছিদ্দিকে আকবৰ ৰাদিয়াল্লাহু তাআলা আনহুৱে পঢ়াই 12 ৰবিউল আউৱাল তাৰিখলৈ তেওঁ এনেকৈয়ে থকাৰ পিছত সেইদিনা কিছু সুস্থ অনুভৱ কৰিছে। ফজৰৰ নামাজত তেওঁ মছজিদলৈ যাব পৰা নাছিল। দুপৰীয়াৰ পিছত পুনৰ তেওঁ অসুস্থ হৈ পৰে। তেওঁৰ মুখৰ পৰা উচ্চাৰিত হ'বলৈ ধৰে, হে আল্লাহ, হে আল্লাহ, হে আল্লাহ, হে সৰ্বশ্ৰেষ্ঠ। ইতিমধ্যে হজৰত আয়েশা ৰাদিয়াল্লাহু তাআলা আনহাই তেওঁৰ ইংগিতত মেছৱাকেৰে দাঁত পৰিষ্কাৰ কৰি দিলে। পুনৰ তেওঁৰ মুখৰ পৰা উচ্চাৰিত হয়, নামাজ আৰু তোমালোকৰ দাসদাসীসকল। সেই অৱস্থাত তেওঁ গাত লৈ থকা চাদৰখনেৰে এবাৰ মুখ ঢাকে, আকৌ শুলে। এনেকৈ আছিল। এইবাৰ তেওঁ আঙুলিৰ ইংগিত কৰি মৃদু কণ্ঠে 3 বাৰ উচ্চাৰণ কৰিলে, আৰু একো নাই, আৰু একো নাই, আৰু একো নাই, কেৱল শ্ৰেষ্ঠ বন্ধুৰ সান্নিধ্য বিচাৰোঁ। হে আল্লাহ, পৰম বন্ধু তোমাৰ ওচৰত। পুনৰ হাত বিচনালৈ নামি আহে। নিস্তব্ধতাই বিৰাজ কৰে। তেওঁৰ ৰুহ মুবাৰকে প্ৰস্থান কৰে। ইন্না লিল্লাহি ৱা ইন্না ইলাইহি ৰাজিউন। সেইদিনা আছিল 7 জুন 632 খ্ৰীষ্টাব্দ আৰু 12 ৰবিউল আউৱাল 11 হিজৰী।